না তোমাক ভাল লাগে আৰু তোমাৰ গান ভাল লাগে এনেকুৱা আৰু তেতিয়া জীৱনতে এইবিলাক পোৱা নাই ন আৰু সিহঁতো হয়তো খুব এটা ডাঙৰ ল'ৰা নহব আৰু টিনেজাৰ ল'ৰা সিহঁতে তেতিয়া আৰু আহি পেলাই মানে মোৰ এড্ৰেছটো বিচাৰিছে এড্ৰেছটো মই পুৰা দিছো আৰু সিহঁতে এড্ৰেছটো লিখি লৈছে বহুত এতিয়া ধৰক এক্সিডেণ্ট মৰা বা বহুত তেনেকুৱা অকমান অদীপ্ত আত্মা কিছুমান থাকে গতিকে তেওঁলোকে আৰু ক'ত যাব এই পৃথিৱীতেই থাকে ঘূৰি পকি কেতিয়াবা কাৰোবাক ডিষ্টাৰ্ব দিয়ে ভেলু দিয়া গৈছিলে বস্তুবোৰ আচলতে ভেলু দিয়া গৈছিলে মৰমবোৰ তেনেকে গম পোৱা যায় আৰু সেই আৰু এতিয়া সেইবোৰ কথা ভাবিলে ভাল লাগে আমুক দিনা আমুক জেগাত ইমান টাইমত লগ কৰিম তুমি ৰেডি হৈ থাকিবা হয়নে সেই ষ্ট্ৰাগলটো মানে যিহেতু আছিলে সেই হিচাপে মানে বহুত আছে আৰু নৱপ্ৰজন্মৰ মাজতো মই এগৰাকী হ'ম নিশ্চয় বাৰু তাৰমানে মই ক'ব যিসকলে সৰু একেবাৰে আমাতকে বহুত সৰু তেওঁলোকে যদি জাষ্ট শিকিব আৰম্ভ কৰিছে না তেওঁলোকৰ কাৰণেতো সংগীতৰ মানে প্ৰথম ABCD খিনি জানিবলৈ হ'লে সংগীতৰ অকমান শাস্ত্ৰীয় সংগীতৰ জ্ঞানটো থকাটো বহুবোৰ নতুন নতুন গান শিকা হৈছিল আৰু দেৱজিৎ দা তেওঁ এংকৰিং কৰিছিলে তাৰপিছত বহুতেই মানে এই বস্তুটো মোক কয় য'তেই লগ পাই মানে তাতেই কয় আৰু তোমাক ঝংকাৰত দেখিছো গতিকে মোক হয়তো অকমান পৰিচয় কৰাই দিছিলে এই ঝংকাৰ দ্য গেম অফ মিউজিকে শিৱানু বৰাদাৰ নমস্কাৰ স্বাগতম জনাইছো সকলোকে কথা পাতোৰ আজিৰ প্ৰথমটি খণ্ডলৈ আৰু আজিৰ আমাৰ প্ৰথমটি খণ্ডৰ প্ৰথমগৰাকী অতিথি বাইদেউ সকলোৱে চিনি পায় নিশ্চয় এখন চিনাকি মুখ সকলোৰে চিৰপৰিচিত সুকণ্ঠী গায়িকা ডক্টৰ জয়শ্ৰী দেৱী বাইদেউ স্বাগতম জনাইছো আৰু আমাৰ আজিৰ শ্ব'লৈ অহাৰ বাবে খুব আনন্দিত ধন্যবাদ আৰু মোকো আজি এই পডকাষ্টত নিমন্ত্ৰণ জনোৱাৰ বাবে অশেষ ধন্যবাদ জ্যোতি ৰঞ্জন কলিতা বহুত ভাল লাগিলে প্ৰথম পডকাষ্ট মোৰ আৰু প্ৰথম খণ্ডতে আপোনাক পাইছো ভাল লাগিছে মোৰে ভাগ্য আৰু বাৰু যিটো অনুষ্ঠানটোৰ নামেই হ'ল কথা পাতো বিভিন্ন ধৰণৰ কথা পাতিম আমি বাইদেউৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি সাংগীতিক যাত্ৰা বিভিন্ন ধৰণৰ কথা পাতিম বাৰু ঠিক আছে আৰম্ভ কৰোঁ সংগীতৰ জীৱনৰ যিহেতু তেখেত গায়িকা এগৰাকী সংগীতৰ কথা আৰম্ভ কৰোঁ বাইদেউৰ যাত্ৰাটো কেতিয়া আৰম্ভ হৈছিলে যিহেতু আপুনি গোৱালপাৰাৰ হয় বুলি মই জানো আপুনি গোৱালপাৰাতে ডাঙৰ দীঘল হোৱা সৰুৰ পৰা গতিকে আপোনাৰ সাংগীতিক যাত্ৰাৰ আৰম্ভণি কেতিয়া কেনেকৈ হৈছিলে সেই বিষয়ে অকণমান আমাৰ শ্ৰোতা দৰ্শকক জনাব মোৰ সংগীতৰ প্ৰথম তালিম আৰম্ভ হৈছে ক্লাছ 4ৰ পৰা আৰু গোৱালপাৰাৰ সংগীত বিদ্যালয় গীতায়ন সংগীত বিদ্যাপীঠত তপতী গোস্বামী বাইদেউৰ আণ্ডাৰত মোৰ সংগীতৰ আৰম্ভণি তাৰপিছত জনাৰ্দন হাজৰি ছাৰৰ অধীনত মই সংগীতৰ বিচাৰত ল'লোঁ ভাতকান্দে সংগীত পাঠ্যক্ৰমৰ আণ্ডাৰত তাৰপিছত সংগীত নিপুণটো কৰি আছিলোঁ মই ভৱেন্দ্ৰ পাটগিৰি ছাৰৰ অধীনত গুৱাহাটীত আহি কৰিছিলোঁ আৰু তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ গতিকে গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ আহি তেনেকৈ মই পঢ়া কৰিছোঁ আৰু তাৰপিছত মই সঞ্জয় শইকীয়া ছাৰৰ ওচৰত প্ৰথম সংগীতৰ মানে যিটো গায়কী বা ঘৰানা ছিষ্টেম আৰু সেইটো ল'লোঁ তাৰপিছত মই পণ্ডিত চামৰাজ চৌধুৰীৰ অধীনত প্ৰথম সংগীতৰ মানে ঘৰানা ছিষ্টেম ৰামপুৰ চিনিয়া ঘৰানাত সংগীতৰ তালিম ল'বলৈ ধৰিলোঁ আৰু গুৰুজী 2019ত তেখেতৰ দেহাৱসান ঘটিছে মই শিকিয়ে আছিলোঁ তেওঁৰ ওচৰতে আৰু তাৰ লগতে মই শাস্ত্ৰীয় সংগীতৰ উপৰিও বৰগীতৰ তালিম লৈছিলোঁ মুৰাৰী শৰ্মা ছাৰৰ অধীনত আৰু তাৰপিছত বিপুল বৰুৱা ছাৰৰ অধীনত মই আধুনিক গীতৰ সংগীতৰ শিক্ষা লৈছিলোঁ আৰু জিতেন বসুমতাৰী ছাৰৰ ওচৰত মই কেইদিনমান লাইট ক্লাছিকেল মিউজিক শিকিছিলোঁ বহুত কেইজন গুৰু বহুত কেইটা শিক্ষা গুৰু মোৰ বহু কেইগৰাকী আছে আপুনি বিভিন্ন ধৰণৰ শিক্ষা ল'লে সংগীতৰ ওপৰত মানিছোঁ কিন্তু আপোনাৰ যিহেতু আপুনি বিভিন্ন ধৰণৰ শিক্ষা লৈছে সংগীতৰ আধুনিক গীতৰ পৰা আৰম্ভ কৰি আমাৰ লোকসংগীতৰ পৰা আৰম্ভ কৰি বৰগীত শিকিছিলে আৰু শাস্ত্ৰীয় সংগীতটো সৰুৰ পৰাই আপোনাৰ কিন্তু মোৰ প্ৰশ্নটো হ'ল ইমানখিনি শিক্ষা লোৱাৰ পিছতো আপুনি মানে বিশেষভাৱে যিটো শাস্ত্ৰীয় সংগীত সেইটোক বিশেষভাৱে কিয় বাছনি কৰি ল'লে মানে শাস্ত্ৰীয় সংগীতৰ আচলতে যেতিয়া মোক প্ৰথম মানে কি দিব আৰু মানে ধৰক ঘৰত মানে মোৰ কণমাহী আৰু তেওঁৰ নাম কল্পনা শৰ্মা তেখেত এগৰাকী খুব মানে এক্টিভ আৰু মহিলা আৰু তেওঁ খুব এক্টিভ মহিলা তেওঁ নিজেও এগৰাকী স্কুলৰ শিক্ষয়িত্ৰী আৰু তো সেই সৰু থাকোঁতে তেওঁ মানে ভাবিছিলে যে এই কি দিয়া যায় প্ৰথমে টেবুল টেনিছ শিকাৰ বাবে মানে খুব আগ্ৰহী আছিলে কিন্তু গোৱালপাৰাত সেইবোৰ সুবিধা নাই চুইমিং শিকোৱাৰ বাবেও খুব আগ্ৰহী আছিলে যিবোৰ গোৱালপাৰাত একো ফেচিলিটি নাই তাৰপিছত ভাবিলে যে এইক অকণমান গান চানেই দিয়া হওক অলপমান দেখোন মাতটো ঠিকেই আছে আৰু তাৰপিছত আৰু সেই তেনেকৈ সংগীতৰ তালিমটো দিলে
আৰু মোৰ আচলতে আইতা তেওঁৰ নাম বনলতা বৰুৱা তেওঁ নিজেও সংগীত শিকিছিলে সাৰেগামা খিনি প্ৰথম মানে হাৰমনিয়ামত তেওঁ মোক বজাবলৈ শিকাইছিলে মোৰ মা গীতা দেৱী তেখেত এগৰাকী শিক্ষয়িত্ৰী আৰু তেখেতেও মানে গুৰুৰ তত্ত্বাৱধানত থাকি সংগীতৰ তালিম লৈছিলে তেখেত যেতিয়া চাপৰৰ হাইস্কুল এখনত চাকৰি কৰি আছিলে এগৰাকী শিক্ষয়িত্ৰী হিচাপে তেতিয়া কোচবিহাৰৰ পৰা গুৰু আহি তেওঁক শিকাইছিলে শাস্ত্ৰীয় সংগীত আৰু তাৰ পিছত মোৰ কণমাহীও কেইদিনমানৰ বাবে গৈছিলে মানে শাস্ত্ৰীয় সংগীত শিকিবলৈ এই তেনেকৈ গতিকে শাস্ত্ৰীয় সংগীতৰ প্ৰতি মানে অকণমান দুৰ্বলতাটো বেছি খুব বেছি আৰু আমাৰ ফেমিলিত এটা আছে কি সংগীত শিকাৰ ওপৰত খুব বেছি গুৰুত্ব প্ৰদান কৰা হয় মানে বেছি শ্ব' কৰাতকৈ মানে শিকাৰ ওপৰত বেছি গুৰুত্বটো দিয়া হয় সুন্দৰ কথা আচলতে আৰু এটা বস্তু মই মন কৰিছো আপোনাৰ কথাবোৰৰ পৰা যে শিকাৰ যিটো আগ্ৰহ সেই আগ্ৰহটো কিন্তু বৰ ডাঙৰ কথা দি থকাটো কাৰণ কোচবিহাৰৰ পৰা গুৰু আহি শিকাইছিল আৰু আপুনিও ইয়াৰ কিছু সময়ৰ আগতে আপুনি ক'লে যে আপুনি গোৱালপাৰাৰ পৰা মাজে মাজে গুৱাহাটীলৈ আহি শিকিব নহয় মাজে মাজে নহয় গুৱাহাটীৰ মই গোৱালপাৰাৰ পৰা তেতিয়া পঢ়ি থকা সময়তে মানে ক্লাছো থাকেতো মানে কলেজৰ ক্লাছো থাকে গতিকে সেইবোৰ মিলাই পেলি মই মানে কিহত আহোঁ গুৱাহাটীত আহোঁ কণমাহীৰ লগত আহোঁ কল্পনা শৰ্মা মোৰ কণমাহীৰ নাম নহয় মাহত আহোঁ মাহত আহি মই ইয়াতে ভৱেন্দ্ৰ পাটগিৰি ছাৰৰ অধীনত মানে 3 দিন 4 দিন থাকি যাওঁ ক্লাছ কৰোঁ তেনেকৈ 3টা 4টা লগতে বিপুল বৰা ছাৰৰ তাতেও ক্লাছবোৰ কৰিলোঁ গতিকে প্ৰত্যেক মাহতে আহোঁ আৰু গুৱাহাটীৰ যোনটো আমাৰ চানমাৰী কলনীত আছে অলংকাৰ হোটেল তাতে থাকোঁ সেই 3 দিন 4 দিন বাবে আৰু যদি কেতিয়াবা অলংকাৰত যদি চিট নাপাওঁ তেতিয়া মুক্তা লজত থাকোঁ একে 4 দিন মানে চানমাৰীত মানে প্ৰতি মাহে আপুনি 3-4 দিনৰ বাবে গুৱাহাটীলৈ আহিছিল সংগীতৰ শিক্ষা ল'বৰ বাবে সংগীত তাৰপিছত আৰু যেতিয়া নিপুণৰ মানে আমাৰ মোৰ ডিগ্ৰীটো কমপ্লিট হ'ল তাৰপিছত মই কেলকাতালৈকে গ'লোঁ তিনি মাহৰ অন্তৰে কোৱাৰ্টাৰলি মই তেনেকৈ মোৰ কণমাহীৰ লগত যাওঁ আৰু শিকিবলৈ গুৰুজী ফ্লেটত থাকোঁ তেনেকৈ একে 4-5টা মান ক্লাছ কৰি পেলাই গুচি আহোঁ খুবেই সুন্দৰ কথা দেই বা মানে শিকাৰ এটা আগ্ৰহ কিন্তু মানিছোঁ কিন্তু ইমানে আগ্ৰহ শিকাৰ মানে আচলতে আগ্ৰহ থাকিলে কিন্তু সকলো সম্ভৱ হয় দেই বাইদেউ বহুতখিনি কষ্ট কৰিছে গোৱালপাৰাৰ পৰা মাহে মাহে গুৱাহাটীত আহি হোটেল ভাড়া কৰি থাকি গান শিকিছিলে ইয়াৰ উপৰি কেলকাতালৈকো গৈছিলে প্ৰতি 3 মাহৰ মূৰে মূৰে কেলকাতা গৈ তেওঁ তাতো থাকি শিক্ষা গ্ৰহণ কৰিছিলে শাস্ত্ৰীয় সংগীতৰ খুব ভাল লাগিলে সেই হিচাপে আপোনাৰ মানে যিটো গম পালোঁ আপোনাৰ কথাবোৰৰ পৰা মানে আপোনাৰ ঘৰখনৰ গোটেইখিনি সকলোখিনি সদস্যই তাৰমানে শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছে খুব মানে ইণ্টাৰেষ্টেড যদি ঘৰৰ যদি সেই এটা ছাপোৰ্ট এটা নাথাকিলেহেঁতেন বিশেষকৈ মা দেউতাৰ যদি বা মোৰ ঘৰৰ ফেমিলি মেম্বাৰ্ছখিনি যদি নাথাকিলেহেঁতেন তেতিয়া হয়তো এই শিকাৰ এই প্ৰচেছটো ইমান দূৰ নাবাঢ়িলে হয় নিশ্চয় তেওঁলোকৰ যিটো ছাপোৰ্ট মানে সেইটো মানে সৰুৰ পৰাই এতিয়াও সেই একেই আছে সেই ছাপোৰ্টটো সদায় আপুনি পাই আছে খুব ডাঙৰ কথা দেই সেই ছাপোৰ্টটো কিন্তু আমাৰ কাৰণ মানে কি হয় কেতিয়াবা বহুতো ব্যক্তি আছে আপুনি যিটো ষ্টেজত বৰ্তমান আছে ধৰক আপোনাৰ কথাই ক'লোঁ আপুনি যিটো ষ্টেজত বৰ্তমান আছে আপোনাক যিটো হিচাপে আমি যি জয়শ্ৰী বাইদেউ হিচাপে লগ পাইছোঁ যিটো আপোনাৰ পৰিচয় সেইখিনি মানে সফলতাৰ আঁৰত এনেকুৱা বহুতো ব্যক্তি জড়িত হৈ আছে যিসকলৰ তাৰমানে ছাপোৰ্ট আপুনি সৰুৰে পৰা এতিয়াও পাই আছে সেইসকল ব্যক্তি তাৰমানে সঁচাকৈ খুব মানে কৃতজ্ঞতা যাচি শেষ কৰিব নোৱাৰা ব্যক্তি তাৰমানে মই নাম ল'ব পাৰোঁ নেকি এই ক্ষেত্ৰত কওকচোন প্ৰথমে এইটো মোৰ মাতৃৰ নাম ল'ব লাগিব গীতা দেৱী মোৰ পিতৃ মদন মোহন শৰ্মা তাৰপিছত মোৰ কণমাহী যাৰ নাম মই কৈছোঁ তেওঁ হৈছে কল্পনা শৰ্মা মোৰ আইতা বনলতা বৰুৱা এয়া হৈছে গোটেই মোৰ ঘৰৰ মানুহখিনিৰ কথা আৰু এই সকল ব্যক্তি আছিলে আপোনাৰ তাৰমানে কিন্তু আকৌ তোমাৰ মানে ঘৰৰ বাহিৰেও অকণ বেলেগৰো আছিলে যেনেকৈ গোৱালপাৰাৰ সুৰমঞ্জুৰী ক্লাব বুলি এটা আছে য'ত মই সংগীতৰ মানে আধুনিক গীতৰ বহুত প্ৰগ্ৰাম কৰিছোঁ তেওঁলোকৰ অধীনত থাকি আৰু তাৰ ভিতৰত মই বিশেষকৈ নাম ল'ব লাগিব ঘনশ্যাম দাস তেওঁক মই মামা বুলি মাতিছিলোঁ সৰু মামা বুলি মাতিছিলোঁ সৰুৰ নাম আছিলে ঘৰত তাৰপিছত অৰুণ বৰুৱা তেওঁলোককো তেওঁকো মামা চবকে মানে মামাই মাতিছিলোঁ মামা খুৰা তাৰপিছত আৰু সন্তি মামা তেনেকুৱা বহুত কেইজন আছে নিৰ্মল মামা এনেকুৱা বহুত কেইজন আছে নয়ন মামা গতিকে তেওঁলোকেও কিন্তু মোক সেই গানৰ যোনটো চিলেকশ্যন কোনটো গান গালে মোৰ ভইচত চুইট কৰিব তাৰপিছত ক'ত পাৰফৰ্ম কৰিম তাৰপিছত গানবিলাক যোগাৰ কৰি দিয়া তেতিয়া কেছেটৰ দিন আছিলে চিডি নাছিলে গতিকে কেছেটবোৰ যোগাৰ কৰি দিয়া গতিকে এই ক্ষেত্ৰত বহুতখিনি অৰিহণা তেওঁলোকৰো আছে খুব সুন্দৰ থাকে এনেকুৱা ধৰণৰ বহুত ব্যক্তি থাকে আমাৰ জীৱনত মানে আমাক আগবঢ়াই তেওঁলোকে লৈ যায় চলে আচলতে তেওঁলোকৰ সেইখিনি মানে প্ৰচেষ্টাৰ আমাৰ নিজৰ চেষ্টাটো থাকে সদায় বাৰু সেইটো বেলেগ কথা নিজৰটো সদায় প্ৰথম নিজৰটো লাগিবই কিন্তু সেইসকলৰ যিখিনি অৰিহণা তাৰমানে সেইখিনি কিন্তু কেতিয়াও আমি পাহৰিব নোৱাৰোঁ সেইখিনি একদম অমূল্য তাৰমানে অমূল্য ৰতন আমাৰ বাবে তেওঁলোকৰ অৰিহণাখিনি ক'বলৈ গ'লে
আপুনি যিটো আমাৰ প্ৰথম জংকাৰ আছিলে প্ৰথম জংকাৰৰ আপুনি ফাইনেলিষ্ট আছিলে হয়নে ৰানাৰ্ছ আপ আছিলে আপুনি হয় আৰু আপোনাৰ প্ৰথম যেতিয়া আপুনি সিলেক্ট হৈছিলে তেতিয়াৰ পৰা মই গোটেইখিনি আমি তেতিয়া মানে জংকাৰ বুলি ক'লে মানে সকলো মানুহে চাই আৰু মানে মানুহৰ খুব পপুলাৰ আছিলে খুব পপুলাৰ আছিলে আৰু খুব ডাঙৰ এটা খুব সুন্দৰ প্লেটফৰ্ম আছিলে আচলতে জংকাৰটো এতিয়া আমি একদম একেবাৰে অডিশ্যন ৰাউণ্ড যেতিয়া টেলিকাষ্ট হৈছিলে অডিশ্যন ৰাউণ্ডৰ পৰা চাইছিলোঁ আমি তাৰমানে ভাল লাগিছিলে আৰু আপোনাৰ ৰানাৰ্ছ আপ আছিলে আপুনি তাতে আৰু লগতে যিটো প্ৰথম সমাধান হৈছিলে দূৰদৰ্শন আছিল ন নহয় সেইটো নিউজ লাইভত টেলিকাষ্ট হৈছিলে সেইটো ঋতু চহৰীয়া তেখেতসকলৰ ব্যক্তিগত প্ৰচেষ্টাত হৈছিলে আৰু তাৰেও মই টপ 5 লৈকে আছিলোঁ মৌচুমী চহৰীয়া বাহত আছিলে আৰু তাৰপিছত ঝংকাৰতো আমাৰ অসমৰ বহু কেইগৰাকী গুণী জ্ঞানী ব্যক্তি মানে জাজৰ চিটত আছিলে আৰু তাতে মানে কি অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ল'ৰা ছোৱালী বুলি নহয় বহুত মানে বহুত বয়সৰ ডাঙৰ মানুহো আছিলে আৰু বহুত কেইটা ৰাউণ্ড হৈছিলে অডিশ্যন ৰাউণ্ডৰ পৰা গতিকে সেইবোৰত পাৰ্টিচিপেট কৰি পেলাই খুব ভাল লাগিছিলে বহুতবোৰ নতুন গান শিকা হৈছিল আৰু দেৱজিৎ দা তেওঁ এংকৰিং কৰিছিলে আৰু এতিয়াও মানে সুখৰ কথা কি এতিয়াও ইনফেক্ট মোৰ সিদিনাখনলৈকে এগৰাকীয়ে মানে হয়তো মোক ভাল পোৱা মানুহেই হ'ব তেওঁ মানে মোৰ ফেচবুকত মানে মেছেঞ্জাৰত দিছে যে তুমি তোমাক ঝংকাৰৰ পৰাই মোক খুব ভাল লাগে তুমি মোৰ ফেভৰেট চিষ্টাৰ এনেকৈ কৈছে তাৰপিছত বহুতেই মানে এই বস্তুটো মোক কয় য'তেই লগ পাই মানে তাতেই কয় আৰু তোমাক ঝংকাৰত দেখিছোঁ গতিকে মোক হয়তো অকণমান পৰিচয় কৰাই দিছিলে এই ঝংকাৰ দ্য গেম অফ মিউজিকে শিৱানু বৰাদাৰ এইটো ডিৰেকশ্যন আছিলে প্ৰগ্ৰামটো গতিকে ধন্যবাদ ন এইখিনি ক্ষেত্ৰত আমাৰ এই প্ৰগ্ৰামটোৰ প্ৰতি আমি কৃতজ্ঞ মই কৃতজ্ঞ আপোনাৰ এখন এটা ফেচ বনি গ'ল মানে ক'বলৈ গ'লে এটা পৰিচয় আহি গ'ল খুব ধুনীয়া জংকাৰৰ ফালৰ পৰা আৰু এটা কনফিডেন্সও এটা বাঢ়ি গৈছিলে হয় অৱশ্যে প্ৰতিযোগিতাবোৰত যেতিয়া আমি আগবাঢ়ি যাওঁ তেতিয়া অৱশ্যে এটা খুব ভাল প্লাস পইণ্ট হ'ল কনফিডেন্সটো বাঢ়ে আৰু মানে কি কেমেৰা কেনেকে ফেচ কৰিব লাগে তেতিয়াতো আমি ইমান কেমেৰাত গান গাই নাথাকো কিন্তু টিভিত যেতিয়া গান গোৱাৰ অকণমান প্ৰচেছবোৰ বেলেগ ক'ত চাম কেমেৰাটো টেকনিকেল কথা থাকে আৰু যে সেই কৰি ওলাব নোৱাৰি অকণমান মেকআপ চেকআপ কৰি ওলাব লাগে গতিকে বহুত কথা থাকে আৰু সেইখিনি মই প্ৰগ্ৰামটোৰ পৰাই শিকিছিলোঁ মানে মাইণ্ডছেটটো ৰাখি থোৱাটো বৰ মেইনটেইন কৰাটো মানে ডাঙৰ কথা ন হয়নে লাইভ ষ্টেজ এখন কমপ্লিটলি বেলেগ আৰু টিভিত গোৱাটো কমপ্লিটলি বেলেগ ষ্টুডিঅ'ত গোৱাটোও বেলেগ এইখিনিতে এটি কথা উল্লেখ কৰোঁ জানিবলৈ পাই সুখী হৈছোঁ যে অহা 27 জানুৱাৰীত এনি লাইভ টুডে হয়নে ধৰতীৰ নাম এনি লাইভ এৱাৰ্ডটো মানে এনি লাইভ টুডে তেওঁলোকৰ মানে বছৰেকীয়া এটা এৱাৰ্ড দিয়ে আৰু এই বছৰৰ মানে সংগীত শিল্পীৰ শিতানত মোক তেওঁলোকে সিলেকশ্যনটো কৰিছে খুব সুন্দৰ অভিনন্দন বহুত এৱাৰ্ডটো পোৱাৰ আগতে মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু খুব সুখী হৈছোঁ জানি আচলতে কি হৈছিলে যেতিয়া লকডাউন চলি আছিলে লকডাউন চলি থকাৰ সময়ত আমাৰ অনলাইন মানে ইণ্টাৰনেটত আমি বহু কিতাপ প্ৰগ্ৰাম কৰিছিলোঁ বিশেষকৈ মই মানে শাস্ত্ৰীয় সংগীতৰ উপৰিও মানে আধুনিক গীতৰো বহুবিলাক মানে প্ৰগ্ৰামত মানে পাৰ্টিচিপেট কৰিছিলোঁ গতিকে সেই তেতিয়া আচলতে বহুবোৰ মানে অডিয়েন্সৰ লগতো চিনাকি এটা হৈছিলে ইণ্টাৰেকশ্যন এটা হৈছিলে বিশেষকৈ শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত আৰু বহুবোৰ ফেচবুক গ্ৰুপ ফেচবুক পেজ তেওঁলোকে মানে ইনভাইট কৰিছিলে গান গাবৰ বাবে গতিকে সেই তেতিয়াই হয়তো এই এনেকৈ মানে প্ৰগ্ৰামত পাৰ্টিচিপেট কৰোঁতে হয়তো তেওঁলোকে হয়তো দেখিছিলে গতিকে সেইবাবে হয়তো যোগ্য বুলি এইবাৰ তেওঁলোকে ভাবিলে আৰু খুব ভাল আৰু আপুনি অৱশ্যে সঁচাকৈ মোৰ ফালৰ পৰা কওঁ যোগ্য অৱশ্যে কাৰণ আপোনাৰ প্ৰতিভাখিনি যিহেতু মই দেখি আহিছোঁ খুব সুখী হ'লোঁ কথাটো গম পাই এনেদৰে কৰি থাকক ভাল কামবোৰ কৰি থাকক আৰু মানুহৰ ৰাইজৰ সকলোৰে মৰমবোৰ পাই আগুৱাই গৈ থাকক খুব ভাল লাগিল জানি আৰু যিহেতু সংগীতৰ ক্ষেত্ৰত আমাৰ ইফালৰ পৰা সিফালে যাত্ৰা হৈ থাকে আপুনিও যিহেতু বহুত ঠাই ঘূৰিছে সংগীতৰ ক্ষেত্ৰত কিছুমান এনেকুৱা ধৰণৰ অভিজ্ঞতা আমাৰ গোটেই জীৱনৰ বাবে স্মৰণীয় হৈ ৰৈ যায় সেয়া হয়তো ভয় লগাও হ'ব পাৰে কিছুমান হাস্যৰসিক ঘটনাও হ'ব পাৰে আপোনাৰ কিবা তেনেকুৱা ধৰণৰ ঘটনা আছে নেকি তেনেকুৱা আছে হাস্যৰসিকতকৈ মানে অকণমান ভাল লগা মানে অনুভৱবোৰ আছে ভয় লগা তেনেকুৱা এতিয়ালৈকে মোৰ লগত ভগৱানৰ কৃপাত হোৱা নাই ভগৱানৰ আশীৰ্বাদত কিন্তু যেতিয়া মানে খুব মানে সৰুতে আৰু তেতিয়া মই গোৱালপাৰাৰ সুৰমন্ত্ৰী ক্লাবটোৰ মানে তেওঁলোকে মোক লৈ যায় বিভিন্ন ঠাইৰ প্ৰগ্ৰামত তেনেকৈ এবাৰ তুৰাত গ'লোঁ
তেতিয়া মানে সেই পৰদেশী গানটো খুব হিট হৈছে আৰু হয় হয় ৰাজা হিন্দুস্তানীৰ আমি সৰু সৰু থাকোতে প্ৰায় ৰেডিঅ'টো সেয়ে বাজি থাকে চবতে য'তে যাওঁ সেয়ে খুব ভাল চলিছিল মোৰ আকৌ সেই পৰদেশী গানটো গাবলৈ বৰ মন আৰু খুব ভাল পাওঁ সেইটো গান কিন্তু মোৰ ভাগত সেই গানটো কেতিয়াও নপৰে বেলেগ ছিংগাৰে গায় মোক মানে এই গানটো নিদিয়ে আৰু মুখে आओगी मेरी जिंदगी में तुम बहार बनके এইটো গান সদায় মোৰ ভাগত পৰে সদায় এইটো গান দিব কিন্তু মোক পৰদেশীটো নিদিয়ে তাৰপিছত আৰু এটা গান গাবলৈ মোৰ বৰ ইচ্ছা আছিলে সেইটো গান এই যে প্যাৰ কিয়া তো ডৰনা কিয়া চিনেমাখনৰ যে সেইটো আৰু খুব গাবলৈ মন খুব সুন্দৰ গান আচলতে 90s গানবোৰ খুব ভাল লগা দেই এতিয়াও সেই গানবোৰকে ৰিমেক কৰি থকা হৈছে খুব ভাল লগা গান আচলতে এভাৰগ্ৰীন সংছ বুলি ক'ব সেইবোৰ হয় 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 আৰু আপোনাক আচলতে আপোনাৰ যিটো আচলতে কি ক'ম মানে দেখাত অকণ চিৰিয়াছ যেন পায় নেকি তেওঁলোকে ভাবে কি জানি যে এইগৰাকীক এনেকুৱা ধৰণৰ গান এটা দিলে মানে কি আৰু মোৰ হয়তো ভইচৰ লগত সুইট কৰাকৈ তেওঁলোকে সেই মেলোডিয়াছ গানবোৰ কিন্তু এতিয়া মই গম পাওঁ পিছলৈ যেতিয়া গম পালো আৰু যে আসলে পৰদেশী গানটো ইমান সুন্দৰ গান ইমান সুন্দৰ মেলোডিয়াছ গান খুব সুন্দৰ কিন্তু অকমান গুনগুনাই দিব নেকি আমাৰ শ্ৰোতা দৰ্শকৰ বাবে परदेसी जाना नहीं मुझे छोड़ के परदेसी मेरे यारा लौट के आना मुझे याद करना कहीं भूल न जाना परदेसी जाना नहीं मुझे छोड़ के আৰু এটা গান খুব হিট হৈছিলে নাযাবা নাযাবা এইবিলাক চব আমাৰ স্কুল লেভেলৰ গান মানে মেট্ৰিক নিদিয়াৰ আগৰে গান আৰু নাযাবা নাযাবা ষ্টেজত নাযাবা নাযাবাটো গাওৱে আৰু দেই তাৰপিছত মই 16 বছৰত ভৰি দিয়া নাই ইভিন মই সিদিনাখন এই গানটো মানে কি কৰিছিলো কাভাৰ কৰিছিলো কুইন্টাছ মাহিৰ এই গানটো ইমান ভিউ হৈছে মানে প্ৰায় মানে 1 মিলিয়ন মান হ'ব আৰু খুব ভাল এইবিলাক গান এতিয়াও মানুহে তাৰমানে একচেপ্ট কৰে গতিকে সেই তেতিয়া যেতিয়া টুৰত গৈছিলো আৰু প্ৰগ্ৰাম কৰিবলৈ তাৰপিছত আৰু তাতে মানে প্ৰথম মোৰ সেই অটোগ্ৰাফ দিয়াৰ মানে এটা অভিজ্ঞতা হৈছিল আৰু অটোগ্ৰাফটো কেনেকৈ দিয়ে কি কৰি দিয়ে আৰু তেতিয়া আপুনি কি পঢ়িছিল কোন ক্লাছত আছিল এই তেতিয়া সৰু তেতিয়া মই 8 মানত আছিলো ক্লাছ 8 মানত আছিলো মানে মেট্ৰিক দিয়া নাই মই তেতিয়া তাৰপিছত আৰু সেই অটোগ্ৰাফ কেনেকৈ দিয়ে নাজানো আৰু সেইবিলাক কি বস্তু অটোগ্ৰাফ বুজি নাপাওঁ মানে খালি শুনিছিল আৰু অটোগ্ৰাফ কি বস্তু আহি পেলাই আৰু মোক মানে কৈছে তুমি অটোগ্ৰাফ দিয়া মইতো বুজি নাপাওঁ কি বস্তু তথাপিতো আৰু মই নিজৰ নামটো লিখি দিছো জয়শ্ৰী দেৱী আগে পিছে একো নাই আৰু তাৰপিছত আৰু তাৰে আৰু কেইজনমান ডেকা ল'ৰা আৰু সিহঁতো হয়তো খুব এটা ডাঙৰ ল'ৰা নহ'ব আৰু টিনেজাৰ ল'ৰা সিহঁতে তেতিয়া আৰু আহি পেলাই মানে মোৰ এড্ৰেছটো বিচাৰিছে এড্ৰেছটো মই পুৰা দিছো আৰু সিহঁতে এড্ৰেছটো লিখি লৈছে এড্ৰেছটো লিখি লোৱাৰ পিছত মই যেতিয়া আৰু গোৱালপাৰাত মানে গ'লো আৰু ঘৰত তাৰপিছত কেইদিনমানৰ পিছততো আৰু পুৰা মানে চিঠি আহিছে মানে আৰু বিৰাট ভাল লাগে আৰু সেই চিঠি বিলাক আহিলে কেইখনমান চিঠি পঢ়িলো আৰু তেতিয়া আৰু ঘৰত ইমান ভাবা নাই আৰু তাৰপিছততো গম পালো তোমাক ভাল লাগে আৰু তোমাৰ গান ভাল লাগে এনেকুৱা আৰু তেতিয়া জীৱনতো এইবিলাক পোৱা নাই ন মানে আপোনাৰ তেওঁলোক আচলতে আপোনাৰ ফেন হৈ গৈছিল অনুৰাগী হিচাপে চিঠি দিছিল মানে এতিয়াও মোৰ মনত আছে কেইজনমানৰ নাম তাৰপিছত আৰু সেই তেনেকুৱা কথা যেতিয়া চিঠিবোৰ আহে খুব ভাল লাগে আৰু সদায় ডাকোৱালটোৰ কাৰণে ৰৈ থাকো আৰু কেতিয়া আহিব মোৰ কাৰণে কিবা চিঠি আহে নেকি আচলতে সেই সময়ত আচলতে চিঠিৰ এটা গুৰুত্বই বেলেগ আছিলে কাৰণ তেতিয়া এতিয়াৰ দৰে সহজলভ্য নাছিলে এতিয়া একেবাৰে সহজ কাৰোবাক ভাল লগা কিবা এটা কওঁ বুলি ক'লে একেবাৰে সহজ হোৱাটছএপ ফেচবুক ইনষ্টা কি লাগে আপোনাক একেবাৰে সহজ আচলতে যিমান সহজলভ্য হৈছে বস্তুবোৰ সিমানে ভেলুলেছ হৈ পৰিছে ক'ব গ'লে আচলতে সেই সময়ত এটা ষ্ট্ৰাগল আছিলে হয়নে কোনোবা এজনী ছোৱালীক ভাল লাগিলে চিঠি এখন পঠিয়াব সেই উত্তৰটো ৰিটাৰ্ণ চিঠিখন অহালৈকে তাৰমানে এটা ষ্ট্ৰাগল মানে এটা এক্সাইটমেণ্ট থাকে ন ৰিটাৰ্ণ চিঠিখন অহালৈকে একদম খুব মানে হেঁপাহেৰে বাট চাই ৰয় হয়নে বা কাৰোবাৰ লগ কৰিবলৈ গ'লে চিঠিৰে জনাব যে মই তোমাক আমুক দিনা আমুক জেগাত ইমান টাইমত লগ কৰিম তুমি ৰেডি হৈ থাকিবা হয়নে সেই ষ্ট্ৰাগলটো মানে যিহেতু আছিলে সেই হিচাপে মানে ভেলু দিয়া গৈছিলে বস্তুবোৰ আচলতে ভেলু দিয়া গৈছিলে মৰমবোৰ তেনেকে গম পোৱা যায় আৰু সেই আৰু এতিয়া সেইবোৰ কথা ভাবিলে ভাল লাগে মানে সেই আৰু সংগীতৰ কাৰণেতো এইখিনি হৈছিলে তেওঁলোকে হয়তো মোৰ গান ভাল পাইছিলে আৰু হয়তো মোৰ ভইচ বা তেওঁলোকে হয়তো ভাল পাব পাৰে তাৰ কাৰণে হয়তো তেওঁলোকে সেই ভইচৰো হয়তো প্ৰেমত পৰিব পাৰে নিশ্চয় কাৰণ অৱশ্যে আপুনি ইমান সুন্দৰ গায় সুন্দৰ কণ্ঠ যিহেতু গতিকে
এইটো এটা স্বাভাৱিক কথা ক'বলৈ গ'লে আৰু মই পাইছোঁ এনেকুৱা মানে মই কি পাইছোঁ মই ষ্টেজত কেতিয়াবা মোৰ প্ৰগ্ৰাম যিদিনাখন বেছি ভাল হোৱা বুলি মানুহে কয় মই নাজানো মোৰতো কেতিয়াও মোৰ নিজক লৈ মই কেতিয়াও ছেটিছফাইড নহয় মই সদায় আৰু মানে বিচাৰোঁ ভাল হোৱা নাই আৰু অকণমান ভাল কৰোঁ সেইটো বিচাৰোঁ মই কিন্তু কি হয় হয়তো ভাল পায় মানুহবোৰে আগুৱাই আহে আৰু বেছিকৈ আহে মদাহী সেইবোৰ জানে ইমান মৰম যাছে ইমান ভাল পায় তাৰমানে আহি ওচৰলৈ আহি মানে নাম্বাৰ ল'ব কথা পাতিব খুব ভাল পায় খুব শলাগ ল'ব কিন্তু মোৰ অৱস্থা যিটো হয় এফালৰ পৰা এটাই কথা কৈ থাকিব ইফালৰ সন্মুখৰ পৰা এটা সিফালৰ পৰা এটা মাতি থাকিব যেতিয়া আপোনাৰ তিনিফালৰ পৰা চাৰিফালৰ পৰা যেতিয়া আপোনাৰ স্মেল আহিব মদৰ মাজত মই এনেকুৱা অৱস্থা হ'ব এইটো পৰিস্থিতিত মই এতিয়ালৈকে বহুতবাৰ পৰিছোঁ তাৰমানে এনেকুৱা হয় গায়িকাগৰাকীৰ ওচৰলৈ যাব নিবিচাৰে ফটককে নাই মই অৱশ্যে তেনেকুৱা একো পৰিস্থিতিৰ সন্মুখীন হোৱা নাই আৰু এই বস্তুটো বহাগৰ মঞ্চতে পাইছোঁ দেই মই বেলেগত পোৱা নাই কিন্তু দেই আৰু গায়িকাগৰাকীৰ ওচৰলৈ ফটককে যাব নিবিচাৰে তেওঁলোকে মানে কি যিহেতু অকণমান খাই বৈ থাকে তেওঁলোকে কিজানি তেতিয়াও তেওঁলোকৰ কিজানি সেইটো জ্ঞান থাকে নেকি যে বন্ধুসকলে বেয়া পাব নেকি মোৰ ওচৰলৈকে আহে তাৰমানে আমাৰ বাইদেউ এগৰাকী ছোৱালী আছে 4 বছৰ বয়সীয়া অকণ নটকট দেই আপোনালোকে বেয়া নাপাব মাজে মাজে কিছু ডিষ্টাৰ্বেঞ্চ পাব পাৰে এই খুটুং খাটাং শব্দবোৰ যে শুনি থাকে তাই খেলি আছে আমাৰ কাষতে খেলি আছে তাৰমানে মাইনাজনীয়ে আহিবা নেকি আৰু উপভোগ কৰি আছে আমাৰ অনুষ্ঠান উপভোগ কৰিছে বস্তু বাহানি দলিয়াই আছে কেতিয়াবা মোৰ ফালে মাকৰ হাতলৈ দলিয়াই দিয়ে কিবা এটা নাই বেচৰি আৰু কি কৰিব আৰু তাই অকলে খেলি আছে ন গতিকে আৰু সৰু বাচ্চাক অকণমান ইম্পৰ্টেঞ্চটো দিব লাগে যদি নিদিয়া হয় তেতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যবিলাকে কৰা হয় এতিয়া ময়ো কি কৰিম মই আজিতো বাউণ্ড কাৰণ জ্যোতিটো বেছি সময় নাথাকে গতিকে ইণ্টাৰভিউটো দিব লাগিব তাৰ মাজেৰে আমি এনেধৰণে কামবোৰ চলাই যাব লাগিব আপুনি বনাই ভাল পায় নে কিবা ৰান্ধি ভাল পায় নে ৰান্ধি বেয়া পাওঁ বুলি নকওঁ চৌ আৰু যিকেইটা একদম নৰ্মেল আৰু ভাত আঞ্জা দালি ভাজি আৰু মাংস পনীৰ চলি যাব পৰাকৈ সেইখিনি আৰু পনীৰ নিৰামিষ হয় আমিষো হয় গতিকে সেইবিলাক জানো কিন্তু খুব স্পেচিয়েল ডিছ নাজানো আজিকালি যে বহুতে যে ইউটিউব চাই পেলাই যে বনাই থাকে মই সেইবিলাক নাজানো আৰু মোৰ কৰিবলৈ সময়ো নাই মই নকৰোঁ সেইবিলাক কিন্তু এটা কথা ঘৰখন মই অকণমান সজাই পৰাই ৰাখি খুব ভাল পাওঁ যেনে মই ধৰক বস্তু বাহানি মাজি ভাল পাওঁ মানে ধৰক লেতেৰা হৈ থাকিলে অকণ বেয়া পাওঁ কাপোৰ কানি ধুই পেলাই মানে এইবিলাক ধোৱা মেলা আৰু মানে মুঠতে ধোৱা পখলাৰ যিবোৰ কাম আছে আৰু ঘৰ থৰ সাৰা মোচা সেইবোৰ কৰি ভাল পাওঁ মানে লেতেৰা হৈ থাকিলে ভাল নালাগে আৰু এটা কথা দেই মই আজি বাইদেউ ঘৰত মানে ভাত খাম আজি কি বনাই কয় মই নাজানো মাছ আছে বোলে মাছ বনাব আৰু মোক ক'লে আহাৰ গ'লে কৈছে তুমি আজি ভাত খাই যাবা কিন্তু দেই মাছ আছে মাছ বনাই খুৱাম তোমাক বোলে সুন্দৰ কথা তুমি ইয়াতে এনেও অকলশৰীয়াকৈ আছা আৰু তাতে আৰু ঘৰত গৈ পেলাই আৰু বনাব নালাগে হয় বাৰু মই ইয়াৰ পৰা গৈ ৰুমত গৈ বনাই খোৱালৈকে মোৰ বহুত দেৰি হৈ যাব 4-5টা বাজিব গৈ খোৱালৈকে তাতে ঠাণ্ডা দিন হয় বাৰু খাম বাৰু এইটো খোৱাটো পিছৰ কথা আমি তাৰ আগতে যিমান সোনকালে পাৰোঁ অনুষ্ঠানটো শেষ কৰিবলৈ চেষ্টা কৰোঁ আপুনি ভগৱানৰ ওপৰত বিশ্বাস কৰে 100% মোৰো 100% কৰোঁ খুব সুন্দৰ কথা ভূতক বিশ্বাস কৰে নে কৰোঁ ভগৱান কৰিলে ভূতকো বিশ্বাস কৰোঁ খুব সুন্দৰ কথা লজিক বাহ মানে ভগৱান আছে মানে ভূতো আছে যিহেতু পজিটিভ বোলা কিবা এটা আছে নিগেটিভ কিবা এটা থাকিব কাৰণ বহুত এতিয়া ধৰক এক্সিডেণ্ট মৰা বা বহুত তেনেকুৱা অকণমান অতিপ্ত আত্মা কিছুমান থাকে গতিকে তেওঁলোকে আৰু ক'ত যাব এই পৃথিৱীতেই থাকে ঘূৰি পকি কেতিয়াবা কাৰোবাক ডিষ্টাৰ্ব দিয়ে আচলতে বহুতৰ বাবে গ্ৰহণযোগ্য নহ'বও পাৰে দেই কথাটো বোলো কাৰণ বিজ্ঞানে কেতিয়াও নকয় বিজ্ঞানৰ মতে লজিকবোৰ বেলেগ হয় কনচেপ্টবোৰ বেলেগ হয় মই নিজে চায়েন্সৰ হয় দেই মই নিজে চায়েন্সৰ ছাত্ৰ আছিলোঁ কিন্তু হ'লেও তাৰমানে কিছুমান এনেকুৱা ধৰণৰ আছে বিশ্বাস আস্থা বা কিছুমান এনেকুৱা ধৰণৰ ঘটনা আছে যিবোৰ তাৰমানে বিজ্ঞানেও কেতিয়াও প্ৰমাণ কৰিব পৰা নাই বিজ্ঞানেও কেতিয়াও আজিলৈকে তাৰমানে গুৰিটো উলিয়াব পৰা নাই কিহৰ কাৰণে হয় কি কথা আপোনাৰ জীৱনত কিবা ঘটিছে নেকি সঁচা কিবা নাই ন তেনেকুৱা কিন্তু আপুনি বিশ্বাস কৰে বিশ্বাস কৰোঁ ইভেন মই কেতিয়াও ফিলো কৰা নাই এই বস্তুটো আৰু নাই মই নোখোজো এইবিলাক কেতিয়াও ফিল কৰিবলৈ মই মানে কি একদম নৰ্মেলি সুন্দৰকৈ একদম চিম্পল লাইফ এটা মই জীয়াই থাকিবলৈ বিচাৰোঁ মই এইবিলাক কণ্ট্ৰভাৰ্চি বা একো এইবিলাকত মই শুনিব নোখোজো যাবও নোখোজো আৰু এইবিলাক এই ভূত প্ৰেতৰ এইবিলাক মোৰ নালাগে যি আছে ভগৱানৰে যদি আশীৰ্বাদটো থাকে সেয়াই আৰু কেতিয়াবা ভূত দেখিলে ভয় খাবনে ডেফিনেটলি খাম কিয় নাখাম বাপৰে বাপ মানে ভয় কৰে ভূতক তাৰমানে ভয় কৰোঁ সেইটো মই নাজানো দেই দেখিলে কি হ'ব আৰু এইবিলাক আচলতে কিছুমান মানুহৰ মেণ্টেল ষ্টেজৰ কথা মেণ্টেলি যদি এইটো খুব বেছি ভাবি থকা হয় এটা দিন দুপৰত তুমি একদম ৰাতি নালাগে দিনতে এটা ঘৰত থাকিবলৈ ভয় লাগিব যদি খুব বেছি ভাবি থকা হয়
অলপমান কিবা এটা পৰিলেও ভাবিব এই ভূতেই কিবা এটা শব্দ কৰিলে নেকি আচলতে আমাৰ মানসিক অৱস্থাৰ ওপৰত বহুতখিনি বহুত কথা ডিপেণ্ড কৰে কাৰণ কোৱা হয় ভয়ে ভূত বুলি কথা এষাৰ আছে আপুনি যদি আপুনি বস্তুবোৰ নিগেটিভলি যদি একচেপ্ট কৰিবলৈ যায় তেতিয়াহ'লে হ'ব বস্তুবোৰ আপুনি নিগেটিভলি দেখা পাব যদি আপুনি সেইটো নিগেটিভটোৰ প্ৰতি গুৰুত্ব নিদি যদি পজিটিভলি কিবা এটা ভাবে তেতিয়া একো নাই তাৰমানে ক'বলৈ গ'লে কথাবোৰ তেনেকুৱা আচলতে আপোনাৰ মতে দেই প্ৰেমৰ সংজ্ঞা কি প্ৰেমক কি বুলি আপুনি মানে ক'বলৈ বিচাৰে প্ৰেম আচলতে কি আপোনাৰ মতে প্ৰেম হৈছে এটা ইনস্পিৰেশ্যন অ'কে প্ৰেম হৈছে এটা ইনস্পিৰেশ্যন হয় ভাল কাম কৰিবলৈ বা নিজৰ যিখিনি প্ৰতিভা আছে বহুতেই হয়তো প্ৰেমৰ দ্বাৰাই সেইটো বিকশিত কৰে আৰু প্ৰেম হৈছে মানে কি আৰু এটা ভাল লগা এটা অনুভূতি অ'কে স্বৰ্গীয় এটা অনুভূতি নিশ্চয় সেই আৰু মোৰ মতেতো ভাই প্ৰেম হৈছে ক্ৰিয়েশ্যন ৰাইট পজিটিভ ভাৱে যদি লওঁ সেইটোৱে আৰু হয় দেই কিন্তু সকলো ক্ষেত্ৰতে পজিটিভ ভাৱে যদি আপুনি ল'বলৈ যায় আপোনাৰ সকলো ভাল নিগেটিভলি আপুনি ল'ব গ'লে সকলো বেয়া ক'ব চবতে ডিষ্ট্ৰাকশ্যনে হ'ব তেতিয়া আৰু হয় 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 খুব সুন্দৰ কথা বাৰু এইটো আমাৰ এতিয়া আমাৰ সংগীতৰ জগতখনত বহুতো পৰিৱৰ্তন আহিছে আমাৰ মিউজিকৰ ক্ষেত্ৰত বহুত পৰিৱৰ্তন আহিলে এটা সময়ত আমি যেতিয়া একেবাৰে সৰু আছিলোঁ তেতিয়া আমি যেতিয়া ষ্টেজ শ্ব' এটা চাবলৈ যাওঁ তেতিয়া মেক্সিমাম একষ্টিক ইনষ্ট্ৰুমেণ্টেই আছিলে একষ্টিক প্ৰগ্ৰাম এটাই হয় মেক্সিমাম হাৰমনিয়াম থাকিল গিটাৰখন থাকিলে এখন একষ্টিক গিটাৰ তবলা থাকিল লগতে কোনোবাই বাঁহী বজায় আৰু লগতে কিবা এটা একষ্টিক পাৰ্কাছন এটা আৰু খুব বেছি লগতে ট্ৰিপল বজায় হয়নে ট্ৰিপল কংগু তেনেকুৱা বহুত প্ৰগ্ৰাম কৰিছোঁ সৰু থাকোঁতে বহুত কৰিছোঁ সুৰমঞ্জী ক্লাবৰ পৰা আৰু এই ক্ষেত্ৰত মই সুৰমঞ্জী ক্লাবৰ কেইজনমান সদস্যৰ নাম ল'ব লাগিব ঘনশ্যাম দাস অৰুণ বৰুৱা নয়ন দাস আছিলে সন্তি মামা নিৰ্মল মামা তাপস মামা এইবোৰ চবকে মই মামা বুলিয়ে মাতিছিলোঁ কাৰণ তেতিয়া মই ক্লাছ 8 মানৰ পৰা গাইছিলোঁ গান 7-8 মানৰ পৰা মানে ষ্টেজত গতিকে সেই আৰু খুব সুন্দৰ খুব একষ্টিক প্ৰগ্ৰাম কৰিছিলোঁ আৰু সেই একষ্টিক ভাৱে যিকেইটা প্ৰগ্ৰাম কৰা হয় খুব ভাল হয় বিশেষকৈ অডিটৰিয়ামত কৰা গান প্ৰগ্ৰামকেইটা খুব ধুনীয়া হয় আৰু এতিয়াতো বেছিকৈ ইলেক্ট্ৰনিক্সে হৈ গ'ল আৰু এতিয়াতো ইডিএমো আহি গ'ল এতিয়া ইলেক্ট্ৰনিক ডেন্স মিউজিক বুলি কোৱা যায় ইডিএমটো মই নিজেও কৰিছোঁ মোৰ গান এটা বুকুৰ মাজত সেই গানটো সম্পূৰ্ণ ইডিএম আপোনাৰ এটা গান আপুনি আমেৰিকাত যে শ্বুটিং কৰিছিলে গানটো কি আছিলে নামটো ভাষা হেৰাই যোৱা নিশা ৰাইট আপুনি আমেৰিকাত যে শ্বুটিং কৰি কেনে কৰিলে সেইটো মানে তাকে সাংঘাতিক মানে আমি ইয়াতে শ্বুট এটা লওঁ বুলি ভাবিলে আমাৰ 12 বাজি যায় ক'বলৈ গ'লে আমেৰিকাত মানে তেওঁ যিগৰাকী মডেল তেওঁ মানে আমেৰিকাত থাকে তেওঁ তাতে পঢ়া শুনাও কৰিছে নীলম কৌশিক আৰু তাতে তেওঁ কৰ্মৰতও হৈ আছে গতিকে তেওঁ খুব সুন্দৰ লোকেশ্যন কৰিছে অসমীয়া ছোৱালী কিন্তু খুব সুন্দৰকৈ কৰিছে খুব মানে প্ৰফেচনেলি কৰিছে গানটো আৰু সেই গীতটোৱে মানে বহুত ভিউজ পাইছে মানে 4.5 লাখৰ ওপৰ ভিউ হৈ গৈছে ভাল হৈছে সেইটো গান সুৰটো ভাল হৈছে আৰু ৰাগ কিৰৱানীৰ ওপৰত সেই গানটো মানে সুৰ কৰা হৈছিলে গানৰ সুৰটো আছিলে কায়ান জে দাসৰ আৰু কথাখিনিও তেওঁৰ আছিলে কায়ান জে দাসৰ আৰু গানৰ মিউজিকটো কৰিছিলে মানস বৰুৱাই আৰু মিক্সিং কৰিছিলে ৰাকেশ বৰুৱাই তাৰ আগতে আৰু এটা গান মোৰ ৰিলিজ হৈছিলে তোমাৰ বাবে সেইটো কিন্তু সম্পূৰ্ণ মানে অকমান কি আৰু মানে ইডিএম ষ্টাইলত সেইটোতো ভাল ভিউজ হৈছিলে কিন্তু এইটো সমান ইমান হোৱা নাই আৰু সেইটোত এক্টিং কৰিছিলে শিখা বেজবৰুৱা আৰু দীপ দাসে আৰু গানৰ কথা আছিলে কায়ান জে দাসৰ সুৰটো কায়ান জে দাসৰ আছিলে মিউজিকো কায়ান জে দাসৰ আছিলে মই কি ভাবিছিলোঁ জানানে মই ভাবিলোঁ জয়শ্ৰী বাই ইমান সাংঘাতিক কাম কৰিলে আমেৰিকাত গৈ শ্বুটিং কৰিছে ধেমালি নেকি আৰু মোৰ যিখিনি পাৰ্ট মই অসমতে কৰিছোঁ অভয়াপুৰীত কৰিছোঁ কাৰণ মোৰ জন্মস্থান হৈছে বঙাইগাঁৱত আৰু মোৰ মা দেউতা থাকে অভয়াপুৰীত বঙাইগাঁৱৰ অভয়াপুৰীত গতিকে অভয়াপুৰীতো বৰ সুন্দৰ কিছুমান লোকেশ্যন আছে তাতে গৈ পেলাই কৰিছোঁ আৰু আচ্ছা মই তাকে আপোনাক সুধিম বুলি ভাবোঁ যে আমেৰিকা কেতিয়া গৈছিলে আপুনি আচলতে তাত শ্বুটটো লৈ পেলাই মানে ভিডিঅ'খিনি পঠিয়াই দিছে ন আচ্ছা বুজি পালোঁ এতিয়া বাৰু মই বহুত সহজ হৈ গ'ল কামবোৰ দেই পৃথিৱী য'তে নাথাকক আমি ক'বলৈ গ'লে ওচৰে আছোঁ ক'বলৈ গ'লে বস্তুবোৰ তাৰমানে একেবাৰে চমু কৰি দিলে তাৰমানে এতিয়া চমু হৈ গ'ল তাৰমানে আচলতে খুব ভাল অৱশ্যে ডেভেলপমেণ্ট হ'ব লাগে ইম্প্ৰুভমেণ্ট আহিব লাগে সকলোতে খুব ভাল কথা আৰু মানে মই ক'ব ওলাইছিলোঁ যিহেতু বহুত চেঞ্জ আহিলে এতিয়া আমাৰ মিউজিকৰ ক্ষেত্ৰখনত বৰ্তমানৰ যিসকল প্ৰজন্ম উঠি অহা নৱপ্ৰজন্মলৈ আপুনি মানে কি উপদেশ দিবলৈ বিচাৰে শাস্ত্ৰীয় সংগীতৰ
শিক্ষা লোৱাৰ যিটো প্ৰয়োজনীয়তা সেইটো কিমান তাৰমানে বহুত আছে আৰু নৱপ্ৰজন্মৰ মাজতো মই এগৰাকী হ'ম নিশ্চয় বাৰু তাৰমানে মই ক'ব লৈছো যিসকলে সৰু একেবাৰে আমাতকে বহুত সৰু তেওঁলোকে যদি জাষ্ট শিকিব আৰম্ভ কৰিছে না তেওঁলোকৰ কাৰণেতো সংগীতৰ মানে প্ৰথম ABCD খিনি জানিবলৈ হ'লে সংগীতৰ অকমান শাস্ত্ৰীয় সংগীতৰ জ্ঞানটো থকাটো মোষ্ট এসেনশিয়াল কাৰণ আমি প্ৰথম মানে যেটো আমাৰ 7টা স্বৰ আছে সেইখিনি যদি নাজানো ভালকৈ যদি এটলিষ্ট আমি হাৰমনিয়ামটো বজাবলৈ নাজানো তেতিয়া হ'লে অকমান দিগদাৰি হয় আৰু নিশ্চয় নিশ্চয় আৰু শাস্ত্ৰীয় সংগীতৰ দ্বাৰাহে আমি সাধাৰণতে অকমান যেটো ৰেৱাজৰ টেকনিক হেতু জানো ভয়েস কালচাৰটো জানো অকল আমাৰ ইণ্ডিয়ান ক্লাসিক্যাল বুলিয়ে নহয় ওয়েস্টাৰ্ণ ক্লাসিক্যালটো আছে সেয়াও চৰ্চা কৰিব পাৰে যাৰ যেটো ইচ্ছা আচ্ছা মানে যাৰ যেটো ইচ্ছা যদি ওয়েস্টাৰ্ণৰ প্ৰতি বেছি ইন্টাৰেস্টেড হয় তেনেহলে ওয়েস্টাৰ্ণ ক্লাসিক্যাল লোক যদি ইণ্ডিয়ান স্টাইলটো যদি বেছি পছন্দ হয় তেনেহলে ইণ্ডিয়ান ক্লাসিক্যালটো শিকক মানে শিকাটো খুব দৰকাৰ শাস্ত্ৰীয় সংগীতটো হয় যেটো মানে ক'বলৈ গ'লে শাস্ত্ৰীয় সংগীতটো হৈছে আসলে ক'বলৈ গ'লে আমি গ্ৰামাৰ নোহোৱাকৈ কোনো এটা ভাষা আমি কেতিয়াও শুদ্ধকৈ ক'বলৈ নোৱাৰো ABCD খিনি নকৰাকৈ আমি A for apple টো ক'ব নোৱাৰো লিখিব নাজানো গতিকে সেইটো বেসিক কথা গতিকে মানে শাস্ত্ৰীয় সংগীতটো তাৰমানে আসলে এটা গ্ৰামাৰ নহয় আসলে গ্ৰামাৰ যেটো মানে আমাক ফ্ৰেম আপটো দিয়ে মানে সংগীত হয় না খুব ভাল লাগিলে বাইদেউ উপদেশটো খুব ভাল লাগিলে আপোনাক লগ পাই খুব ভাল লাগিলে আজি খুব আনন্দিত যেহেতু আমাৰ প্ৰথম অতিথি আপুনি আজি বিশেষভাৱে ধন্যবাদ একেবাৰে ধন্যবাদ আপোনাৰ এখন কিতাপ প্ৰকাশ পাইছিলে যোৱা বছৰ হয় এইখন মানে কনসেপ্টটো কেতিয়া আহিছিল যে কেনেকৈ লিখো কিতাপ লিখাৰ কনসেপ্টটো কেতিয়া আছিল যে কিতাপ এখন লিখি মই প্ৰকাশ কৰো মানুহে কেতিয়া আহিছিল এইটো ধাৰণাটো সেইটো মই 2018-19 পৰা 19 ৰ পৰা লিখিব ধৰিছো ওকে আৰু তাৰ পিছতটো আৰু আমাৰ লকডাউনে হ'ল তেতিয়া আৰু এইবোৰ কাম একো কৰিব পৰা অৱস্থাত নাছিলে গতিকে পাবলিছ হওঁতে অকমান সময় লাগিলে 2022 ৰ 20 আগষ্ট তাৰিখে কিতাপখন গুৱাহাটীৰ প্ৰেছ ক্লাবত আম্বাৰেট ষ্টেট গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় ব্যতিক্ৰম গ্ৰুপ তেওঁলোকে এইখন কিতাপ পাবলিছ কৰিছিল আৰু নামটো আছিলে গোৱালপৰীয়া লোকগীত প্ৰাচুৰ্য আৰু বৈচিত্ৰ্যৰ সমাহাৰ খুব সুন্দৰ মিনিষ্ট্ৰি অফ কালচাৰে এটা যে জুনিয়ৰ ফেলোশ্বিপ দিয়ে যে জুনিয়ৰ ফেলোশ্বিপ আৰু সিনিয়ৰ ফেলোশ্বিপ তো মই তাৰে সেই জুনিয়ৰ ফেলোশ্বিপটো পাইছিলো আৰু সেইটো আছিলে মোৰ টপিকটো আছিলে গোৱালপৰীয়া লোকগীতে আছিলে নিউ দিল্লীত গৈ পেলাই দিছিলো আৰু ইন্টাৰভিউটো ৰিটেনটো প্ৰথমে লিখি দিব লাগে সিনপসিস তাৰ পিছত তাৰ ওপৰত ডিপেন্ড কৰি পেলাই শৰ্ট লিস্টেড ক্যান্ডিডেটস খিনিক মাতে আৰু নিউ দিল্লীত আমাৰ সময়ত হেতু হৈছিল নিউ দিল্লীত হৈছিল এতিয়া যদি ইয়াতে সময় নাজানো গতিকে তাতে গৈ পেলাই মই দিছিলো আৰু গোৱালপৰীয়া লোকগীত হিতাৰ মই অসমৰ পৰা সিলেকশন পাইছিলো জুনিয়ৰ ফেলোশ্বিপ খুব সুন্দৰ আৰু এচিভমেন্ট ভালেখিনি আছে দেই ক'বলৈ গ'লে বাইদেউ এচিভমেন্ট খিনি গম পাই খুব সুখী হলো এনেকুৱা এগৰাকী প্ৰতিভাৱান সুকন্ঠী গায়িকা আমাৰ মাজত আজি আছে বহুত ধন্যবাদ বাইদেউ আপোনাক ধন্যবাদ আপোনাকো আৰু প্ৰথম যিহেতু অতিথি আপুনি আমাৰ আজি বিশেষভাৱে অন্তৰৰ পৰা খুব ধন্যবাদ জনাইছো আৰু শ্ৰোতা দৰ্শকসকলকো বহুত ধন্যবাদ জনাইছো ধৈৰ্য সহকাৰে আমাৰ আজি প্ৰথম খণ্ডটি এনেদৰে উপভোগ কৰাৰ বাবে আৰু এনেদৰে আপোনালোকৰ মৰম আশীৰ্বাদবোৰ আগবঢ়াই যাব অনুষ্ঠানটি যাতে সুন্দৰকৈ আৰু আগবঢ়াই লৈ যাব পাৰো আপোনালোকৰ বাবে গতিকে আজিলৈ সামৰণি মাৰো আমি ঠিক আছে সকলোকে ধন্যবাদ জনাই পুনৰবাৰ আজি অনুষ্ঠানটি সামৰণি মাৰিছো ধন্যবাদ